ব্ৰিটিছ চৰকাৰে ৰূপায়ণ কৰিছিলে ভাৰতীয়সকলৰ ওপৰত ডিভাইড এণ্ড ৰুল পলিচি আৰু বৰ্তমানৰ হিন্দু ভাৰ্চেছ মুছলমানৰ ৰাজনীতিৰ মাজত কিবা পাৰ্থক্য আছে জানো? প্ৰথমতে জানো আহক ব্ৰিটিছৰ এই ডিভাইড এণ্ড ৰুল পলিচি কি হয়। সকলোৱে জানে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। অতীতৰে পৰা ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে বসবাস কৰি আহিছে। তেনে পৰিস্থিতিত ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলক জাতি ধৰ্মৰ আধাৰত ভাগ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিলে এই ডিভাইড এণ্ড ৰুল পলিচি, যাৰ ফলত ব্ৰিটিছে ভাৰতৰ ওপৰত নিজৰ ক্ষমতা আৰু নিয়ন্ত্ৰণ বছৰ বছৰ ধৰি বজাই ৰাখিবলৈ সক্ষম হৈছিলে। তেনে পৰিস্থিতিত ব্ৰিটিছৰ এই অত্যাচাৰৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ লাখ লাখ হাজাৰ হাজাৰ মানুহে শ্বহীদ হৈ যাবলগীয়া হৈছিলে। হাজাৰ হাজাৰ মানুহ ব্ৰিটিছৰ ফাঁচী কাটাত ওলমিবলগীয়া হৈছিলে। কিমান মানুহৰ ত্যাগ বলিদানৰ অন্তত ভাৰতবৰ্ষখনক স্বাধীন কৰা হৈছিলে। কিন্তু আজি সেই ভাৰতবৰ্ষখনক জাতি ধৰ্ম হিন্দু মুছলিম ভেদাভেদ কৰি টুকুৰা টুকুৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। আমাৰ এই দেশৰ অৱস্থাৰ কথা ভাবিলে চকুৰে চকু পানী ওলাই মনত কষ্ট হয়। কিন্তু কি কৰিম, কাক কম কি কম, উপায়হীন। যদি আপুনি মোৰ সৈতে একমত তেনেহ'লে কমেণ্টত জনাব।